নমস্কাৰ বন্ধুসকল, ইটছ ধ্ৰুৱ ইউটিউব চেনেলত আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আমাৰ পাঠত আগন্তুক টেট পৰীক্ষাত আহিব পৰা বিভিন্ন বিষয়ৰ প্ৰশ্নসমূহ আলোচনা কৰি আহিছোঁ। আজি আমি আলোচনা কৰিম শিশু বিকাশ আৰু শিক্ষণ, চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগগী। তাৰ এটা টপিক ফেক্টৰছ ইনফ্লুৱেঞ্চিং চাইল্ড ডেভেলপমেণ্ট, শিশু বিকাশক প্ৰভাৱান্বিত কৰা কাৰকসমূহ। এই বিষয়ে আগন্তুক পৰীক্ষাত আহিব পৰা কিছুমান প্ৰশ্ন আলোচনা কৰিম। এই প্ৰশ্নসমূহ আগতে টেট পৰীক্ষাত, অসম টেট, চি টেট বা অন্যান্য ৰাজ্যৰ টেট পৰীক্ষাবিলাকত আহি গৈছে। সেই প্ৰশ্নবিলাকৰ সমাধান সম্পৰ্কে আমি বিতংকৈ আলোচনা কৰিম। গতিকে পলম নকৰি আমি আৰম্ভ কৰোঁ আজিৰ আমাৰ পাঠ। প্ৰথম প্ৰশ্নটো লৈছোঁ, অসম টেট 2012 চনৰ তলৰ কোনটোৱে বংশগতি নিৰ্ধাৰণ কৰে? অপশ্যনবিলাক আছে নিউৰন, ৰক্তকণা, জিন আৰু ডিম্বকোষ। গতিকে আপোনালোকে যদি ভালদৰে চায়, নিউৰন হৈছে স্নায়ুকোষ। স্নায়ুকোষে সংবেদন কঢ়িয়াই নিয়ে শৰীৰৰ এটা অংগৰ পৰা আনটো অংগলৈ। ৰক্তকণাই খাদ্য বা অন্যান্য পুষ্টিদ্ৰব্য কঢ়িয়াই নিয়ে। তাৰোপৰি বীজাণু অৰ্থাৎ বেলেগ শৰীৰত প্ৰৱেশ কৰা বেলেগ অন্যান্য যিবিলাক বিষাক্ত দ্ৰব্য সেইবিলাকৰ বিৰুদ্ধেও যুঁজ দিয়ে আৰু বিভিন্ন ধৰণৰ কাম আছে ৰক্তকণাৰ। কিন্তু জিনৰ প্ৰধান কাম হৈছে বংশগতি কঢ়িয়াই নিয়ে এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, জিন। জিনে এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ বংশগতিৰ বাহকসমূহ কঢ়িয়াই নিয়ে। শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, জিন। নেক্সট প্ৰশ্নলৈ আমি আহোঁ। তলৰ কোনটো উপাদানে বিকাশত সহায় কৰে? অপশ্যন এ বংশগতি, অপশ্যন বি পৰিৱেশ, অপশ্যন চি মনোবৈজ্ঞানিক কাৰকসমূহ, অপশ্যন ডি ওপৰৰ আটাইকেইটা। যদি আমি ভালদৰে চাওঁ, বংশগতি, পৰিৱেশ আৰু মনোবৈজ্ঞানিক কাৰকসমূহ সেই আটাইকেইটাই বিকাশত কিছু পৰিমাণে সহায় কৰে। গতিকে আমি ইয়াৰ এটাও যিটো অপশ্যন সেইকেইটা আমি ইলিমিনেট কৰিব নোৱাৰোঁ। যদিও আমি কোনো এটা প্ৰশ্নৰ এটাও অপশ্যন ইলিমিনেট কৰিব নোৱাৰোঁ, তেতিয়া উত্তৰটো কোনটো হয়গৈ? ঠিকেই ভাবিছে আপোনালোকে, অপশ্যন ডি, ওপৰৰ আটাইকেইটাই হ'ব বিকাশত সহায় কৰা উপাদান। গতিকে আনচাৰ হ'ব অপশ্যন ডি। নেক্সট প্ৰশ্নলৈ আমি আহোঁ। তলৰ কোনটো প্ৰধানকৈ বংশগতিৰ লগত জড়িত? অপশ্যন এ চকুৰ ৰং, অপশ্যন বি সামাজিক কাৰ্যকলাপত অংশগ্ৰহণ, অপশ্যন চি সমনীয়াৰ প্ৰতি আচৰণ আৰু অপশ্যন ডি চিন্তাৰ ধৰণ। আমি যদি ভালদৰে চাওঁ যে বংশগতিয়ে প্ৰধানকৈ শাৰীৰিক লক্ষণসমূহ কঢ়িয়াই নিয়ে এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ। গতিকে ইয়াৰ ভিতৰত থকা শাৰীৰিক যিটো লক্ষণ সেইটো হৈছে চকুৰ ৰং। বাকীখিনি কম বেছি পৰিমাণে পৰিৱেশে প্ৰভাৱান্বিত কৰে। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, চকুৰ ৰং। নেক্সট প্ৰশ্নলৈ আমি আহোঁ। শ্ৰেণীকোঠাৰ পৰিৱেশ কেনেধৰণৰ হোৱা উচিত? অপশ্যন এ নিস্তব্ধ, অপশ্যন বি হুলস্থুলীয়া, অপশ্যন চি নিয়মানুৱৰ্তী আৰু অপশ্যন ডি বন্ধুত্বসুলভ। ইয়াৰ ভিতৰত যিটো অপশ্যন বি হুলস্থুলীয়া পৰিৱেশ সেইটো আমি ইলিমিনেট কৰিব পাৰোঁ। কিন্তু যিকেইটা পিছৰ অপশ্যন এ, অপশ্যন চি আৰু অপশ্যন ডি সেইকেইটা আমি সহজতে ইলিমিনেট কৰিব নোৱাৰোঁ। প্ৰতিটোৱে হয় নিচিনা লাগিব। কিন্তু এজন শিশুৰ স্বাভাৱিক বিকাশ তেতিয়াহে হ'ব যদি তেওঁ মুকলিকৈ নিজকে প্ৰকাশ কৰিব পাৰে। আৰু নিজকে প্ৰকাশ কৰিব পাৰিব কেতিয়া? যদি পৰিৱেশটো বন্ধুত্বসুলভ হয়, তেওঁ কোনো ভয় সংশয়ৰ মাজেদি নিজকে প্ৰকাশ কৰিব পৰা হয়। গতিকে মোষ্ট এপ্ৰপ্ৰিয়েট অপশ্যনটো হ'ব অপশ্যন ডি, বন্ধুত্বসুলভ। নেক্সট প্ৰশ্নলৈ আমি আহোঁ। মানুহৰ ব্যক্তিত্ব প্ৰধানকৈ নিৰ্ভৰ কৰে কেৱল বংশগতিৰ ওপৰত, কেৱল পৰিৱেশৰ ওপৰত, শিক্ষাৰ ওপৰত, বংশগতি আৰু পৰিৱেশৰ আন্তঃক্ৰিয়াৰ ওপৰত। গতিকে কেৱল দিয়াৰ লগে লগে আমি অপশ্যন এ আৰু অপশ্যন বি ইলিমিনেট কৰিব পাৰোঁ। কেৱল বংশগতি বা কেৱল পৰিৱেশে মানুহৰ ব্যক্তিত্ব নিৰ্ধাৰণ নকৰে। অপশ্যন চি শিক্ষাও মোটামুটি পৰিৱেশৰ ওপৰতে পৰি যায়। গতিকে থাকি গ'ল অপশ্যন ডি, মানুহৰ ব্যক্তিত্ব প্ৰধানকৈ নিৰ্ভৰ কৰে বংশগতি আৰু পৰিৱেশৰ আন্তঃক্ৰিয়াৰ ওপৰত, ইণ্টাৰেকশ্যন বিটুইন হেৰিডিটি এণ্ড এনভাইৰনমেণ্ট। শুদ্ধটো হ'ব অপশ্যন ডি। নেক্সট প্ৰশ্নলৈ আমি আহোঁ। প্ৰকৃতি আৰু পোষণ বিতৰ্কত প্ৰকৃতিয়ে কি বুজায়?
অপশ্যন এ জৈৱিকভাৱে লাভ কৰা বংশগত তথ্য, অপশ্যন বি ব্যক্তিৰ মেজাজ, অপশ্যন চি প্ৰাকৃতিক আৰু সামাজিক বিশ্বৰ জটিল বলসমূহ, অপশ্যন ডি আমাৰ চাৰিওফালৰ পৰিৱেশ। গতিকে প্ৰকৃতিয়ে হৈছে প্ৰকৃতি আৰু পোষণ বিতৰ্ক, নেচাৰ ভাৰ্চেছ নাৰ্চাৰ বিতৰ্ক। তাত প্ৰকৃতিয়ে বুজায় প্ৰকৃতিগতভাৱে, অৰ্থাৎ জন্মসূত্ৰে মানুহে কি লাভ কৰে। গতিকে জন্মসূত্ৰে মানুহে লাভ কৰে বংশগত তথ্য। এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ যিখিনি জিনীয় উপাদান কঢ়িয়াই অনা হয় সেইখিনি মানুহে জন্মগতভাৱে অৰ্থাৎ প্ৰকৃতিগতভাৱে লাভ কৰে। গতিকে শুদ্ধটোতো নিশ্চয় গম পাইছে আপোনালোকে। শুদ্ধটোতো হৈছে অপশ্যন এ। বাকীখিনি কাৰণকেইটা সেইকেইটা আমাৰ পিছৰ পৰিৱেশৰ পৰা লাভ কৰা হয়। গতিকে নেচাৰ ভাৰ্চেছ নাৰ্চাৰ এইটো এটা চাইক'লজি অৰ্থাৎ মনোবিজ্ঞানৰ শিশু মনোবিজ্ঞানৰ এটা জনপ্ৰিয় আৰু বিতৰ্কিত বিষয়। তাৰ ওপৰত দুই এটা প্ৰশ্ন আহিব পাৰে। গতিকে শুদ্ধটোতো হ'ব অপশ্যন এ, জৈৱিকভাৱে লাভ কৰা বংশগত তথ্য। নেক্সট প্ৰশ্নলৈ আমি আহোঁ 7 নম্বৰ প্ৰশ্নলৈ। পুৰুষৰ XY ক্ৰমজমৰ জোৰ থাকে, মহিলাৰ কি ক্ৰমজমৰ জোৰ থাকে? গতিকে আমি সকলোৱে নিশ্চয় গম পাওঁ যে সন্তানৰ ল'ৰা বা ছোৱালী হোৱা সেইটো কাৰণ নিৰ্ভৰ কৰে তেওঁ দেউতাক আৰু মাকৰ পৰা কি দুযোৰ ক্ৰমজম লাভ কৰিছে। যদি সেই দুযোৰ ক্ৰমজম X আৰু Y হয় তেতিয়া তেওঁ ল'ৰা হয়। গতিকে যদি সেই দুযোৰ ক্ৰমজম XX দুইডাল ক্ৰমজম একেই হয় তেতিয়া যিটো সন্তান সেইটো সন্তান ছোৱালী হ'ব। গতিকে এইটো এটা ফেক্সুৱেল কুৱেশ্যন। শুদ্ধটো সম্পূৰ্ণকৈ গম পালে আপোনালোকে পৰীক্ষাত লিখিব পাৰিব। গতিকে উত্তৰটো হৈছে অপশ্যন এ। নেক্সট প্ৰশ্নলৈ আমি আহোঁ। বংশগতি সম্পৰ্কে তলৰ কোনটো কথা ভুল? অপশ্যন এ, ই শিশু লিংগ নিৰ্ধাৰণত সহায় কৰে, ই দৈহিক বিকাশত সহায় কৰে, যজা শিশু জন্মত ভূমিকা আছে, আগ্ৰহ পছন্দ আৰু আৱেগিক বিকাশত ইয়াৰ ভূমিকা আছে। গতিকে আমি যদি ভালদৰে বিশ্লেষণ কৰোঁ তেতিয়া দেখিম যে শিশু লিংগ নিৰ্ধাৰণত বংশগতিয়ে প্ৰভাৱান্বিত কৰে, দৈহিক বিকাশতো সহায় কৰে, আগ্ৰহ পছন্দ আৰু আৱেগিক বিকাশতো কিছু পৰিমাণে বংশগতিৰ ভূমিকা আছে। গতিকে থাকি গ'ল কি অপশ্যন চি, যজা শিশু জন্মত বংশগতিৰ ভূমিকা আছে, এই কথাটো ভুল। যদি আপোনালোকে চাৰিওফালে চায় তেতিয়া দেখিব যে কোনো এঘৰ পৰিয়ালত যদি যজা শিশু জন্ম হয় তেতিয়া তেওঁৰ আগৰ প্ৰজন্ম বা পিছৰ প্ৰজন্মত তেওঁ বংশৰ বেলেগ ঘৰতো যজা শিশু জন্ম হ'ব তাৰ কোনো নিশ্চয়তা নাই। অৰ্থাৎ সেই তথ্য বা সেই কথাটো বংশগতিৰ ওপৰত নিৰ্ভৰ নকৰে। গতিকে শুদ্ধটো হ'ব অপশ্যন চি। নেক্সট প্ৰশ্নলৈ আমি আহোঁ। শিশুৱে এনে এক পৰিৱেশত শিকিব পাৰে য'ত অপশ্যন এ তেওঁলোকৰ অভিজ্ঞতা আৰু অনুভৱ মুকলিকৈ প্ৰকাশ কৰিব পাৰে, অপশ্যন বি খেলিবৰ সুবিধা পায়, অপশ্যন চি বন্ধু গোটোৱাৰ সুবিধা পায় আৰু অপশ্যন ডি কঠোৰ নিয়মানুৱৰ্তিতাত। গতিকে যদি আপোনালোকে চায় ইয়াৰ চাৰিটা অপশ্যনেই কিছু পৰিমাণে শুদ্ধ। খেলিবৰ সুবিধাও লাগে শিশুক, বন্ধু গোটোৱাৰ সুবিধাও লাগে আৰু কিছু পৰিমাণে নিয়মানুৱৰ্তিতাও লাগে। কিন্তু শিশুৱে শিকিবলৈ এনে এটা পৰিৱেশ লাগে য'ত তেওঁলোকে ভয় নাখায়, তেওঁলোকে যি ইচ্ছা তাকেই মুকলি মনে প্ৰকাশ কৰিব পাৰে। আৰু সেই কথাটো প্ৰকাশ কৰিছে অপশ্যন এ, য'ত শিশুৱে তেওঁলোকৰ অভিজ্ঞতা আৰু অনুভৱসমূহ মুকলিকৈ প্ৰকাশ কৰিব পাৰে। শুদ্ধটো হ'ব মানে মোষ্ট এপ্ৰপ্ৰিয়েট আনচাৰটো হ'ব, আটাইকেইটা কিছু পৰিমাণে শুদ্ধ কিন্তু মোষ্ট এপ্ৰপ্ৰিয়েট আনচাৰটো হ'ব অপশ্যন এ। নেক্সট প্ৰশ্নলৈ আমি আহোঁ। ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট এই ধাৰণাটো কোনে আৱিষ্কাৰ কৰিছিল? লেমাৰ্ক, হেৰিছন, ডাৰউইন আৰু মেকডুগাল। এই অৰ্থটো নিশ্চয় সকলোৱে গম পায়। এগৰাকী বিখ্যাত বিজ্ঞানী, আমি সৰুৰ পৰা শুনি আহোঁ তেওঁৰ নাম চাৰ্লছ ডাৰউইন। তেওঁ এখন কিতাপ লিখিছিল অৰিজিন অফ দ্য স্পেচিছ। তাতেই ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট অৰ্থাৎ যোগ্যজনে পৃথিৱীত জীয়াই থাকিব পাৰিব সেই ধাৰণাটো তেওঁ তাত লিপিবদ্ধ কৰিছিল। গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, চাৰ্লছ ডাৰউইন, ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট ধাৰণাটোৰ জন্মদাতা। গতিকে আজিৰ পাঠত ইমানেই আছিল। আপোনালোকে আমাৰ চেনেল চাই থাকিব, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নিজৰ আৰু আন বন্ধুবিলাককো আপোনালোকে আমাৰ চেনেলটোৰ কথা ক'ব। ধন্যবাদ।